বাবু কি মই তোক দুটা প্ৰশ্ন সুধিম কি প্ৰশ্ন এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ তই দিব পাৰিবি নে নৰা সেইটো কওঁ দেছো বাৰু সুধি চাব পাৰিম নেকি মইনো সেই পাৰোৱে যি পাৰা। প্ৰশ্ন নোহোৰাকে মই সেই পাৰোৱে মোৰ তাৰমানে গোটেইখিনি গম পাই আহি আছো তাৰমানে প্ৰশ্নকেইটা মোৰ তাৰমানে ভালকৈ মনত মানে উত্তৰকেইটা মোৰ খেলি লাগি আছে সেইকাৰণে তোক মই আজি উত্তৰকেইটা সুধিম তই পাৰো নে নৰা মই বাৰু চাওঁ হা দেছো সুধি যা কি আচ্ছা উত্তৰ দিব পাৰিবিনে পাৰিম পাৰিম কিয় নৰিমে মই হা মই নৰা কাম কি আছে যি উত্তৰ লাগে তাকে দি দিম সঁচাই সঁচাই ঠিক আছে প্ৰথম প্ৰশ্নটো হ'ল এই যে বিয়া নকৰাওৱে কিছুমান ল'ৰাই এনেই ঘূৰি ফুৰে কিন্তু বিয়া নকৰাওৱে সেই ল'ৰাটোক কি ল'ৰা বুলি কয় সেই ল'ৰাটোক নে বিয়া নকৰা ল'ৰাটোক আৰু বিয়া নকৰা বৰলা বৰলা আচ্ছা হৈছি নে? শুদ্ধ উত্তৰ হৈছে কি নাই একদম 10 নম্বৰ পাবি এইটোত দে বঢ়িয়া এই 2 নম্বৰটো হ'ল কি জানানে বিয়া তাৰমানে নোহোৱা ছোৱালীক কি বুলি ক'ব বিয়া নোহোৱা ছোৱালীক এতিয়া বিয়া নোহোৱা যি ল'ৰাগিলাকে বিয়া নকৰাৱে তাক বৰলা বুলি কয় বৰলা বুলি কয় এতিয়া যি ছোৱালী বিয়া নহয় নহয় সেই ছোৱালীক বৰলি এই বৰলি কেনেকৈ হ'ব বৰলি এটা মাছুৰ নাম কৈছে তই কোনখন ব্যাকৰণত পাইছে নহয় এতিয়া এইটো উত্তৰ তই আজি দিবা নোৱাৰিলো মোক কালি তই দিব লাগিব এইবাৰ মই তোক আৰু এটা প্ৰশ্ন সুধো নহয় বিপৰীত অৰ্থটো সেনেকুৱা হয় নে বৰলি নহয় নহয় বৰলি নহয় কিন্তু ল'ৰাৰ ক্ষেত্ৰত বৰলা হয় কিন্তু ছোৱালীৰ ক্ষেত্ৰত বৰলি নহয় নহয় নেকি নহয় নহয় এতিয়া মই তোক আৰু এটা সুধো দে সুধ সেইটো হ'ল এই যে মানে কি সন্তান জন্ম নোপোৱা অৰ্থাৎ সন্তান মানে নহয় আৰু সেই মহিলাজনী কি মহিলা বুলি ক'ব সন্তান নোহোৱা মহিলা গৰাকী বিধৱা বিধৱা ক'ত পাইছ নহয়